देखो गाइस, ये देखो यार, देखने वाला चीज है यूं में जो कहीं नहीं है। तो এটা ডাইনাছৰ চাই আহিলো আমি আৰু ইয়াক এই গছৰ ওপৰতে এইটো বস্তু চাওকচোন। আৰু পাজি ফটো মাৰিছে বগলাক এটা। বগলী হয়। বগলী নহয়, বগলা 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 বগলা। Meanwhile, তো ডাইনাছৰৰ লগত ফটো চটো উঠলো, থাম্বনেলত লাগে দিম চাব। ডাইনাছৰ আই লাভ ইউ। যাইবা বা দিব নেকি উঠু? कब हो गया ये? गमे বনাই। तो हे हेलो नमस्कार एंड वेलकम बैक टू माय न्यू वीडियो। तो कैसे हो आप लोग? সকলো ভালে আছে? তো এতিয়া আমি টিহুৰ ৰাস চাব যাম হানি সিঙৰ লগত। হানি সিং মানে ইয়ো হানি সিং, আমাৰ গগন পাজি, গগনৰ লগত এতিয়া ৰাস চাব যাম টিহুত। তো আকৌ হানি সিঙৰ গান বাজি আছে, গগনৰ গান বুলি কওঁ খুজিছিলোঁ, গগনৰ নহয় হানি সিঙৰ গান, মানে আমি গগনক হানি সিং বুলি মাতো। তো এতিয়া যাওঁ ব'লক হানি সিঙৰ লগত ৰাস চাওঁ। আৰু এতিয়া আহি পালোঁ ইয়াত, এয়া চাই লওক ডেক'ৰেশ্যন পূৰা বঢ়িয়াকৈ চাপা দি দিছে। আৰু এয়া চাই লওক মেইন গেটখন, বঢ়িয়া ডেক'ৰেশ্যন দিছে, চাপাত লাইট দি দিছে বঢ়িয়া। আৰু এয়া মেইন গেট। আৰু এতিয়া যাম ভিতৰত, ব'লক পাজি, এতিয়া মূৰ্তি দেখাম। কোনে কৈছে টিহুত বয়া বুলি? টিহুত বয়া হোৱা নাইতো, বঢ়িয়া হৈছে, চব আহিবাই ৰৈছে, আমি এতিয়া এণ্ট্ৰি কৰিম। এই দেখো বা লাইটত ধৰি দেখাবা নদীয়ে, এয়া চাই লওক। কোন মানে লেখাত লিখি দিয়া নাইচোন একো, কোন এই লিখি দিয়া নাইচোন, লাচিত বৰফুকন যেন লাগিছে, নাজনো এটা যাইছোঁ বা লগাৰ পাজি। এতিয়া CRPF আছে, ইয়াত পুলিচো আছে, চাই লওক। এইটো মেইন মন্দিৰ, ইয়াতে ৰাধা কৃষ্ণ আছে। এটা ফটো মাৰি লওঁ এতিয়া আমি ৰাজক লগ পালোঁ, ৰাজৰ লগত ফটো চটো উঠিলোঁ। তো বিৰাট ভাল ফ্ৰেণ্ড। আৰু এয়া চাই লওক, এয়া মেইন মানে মণ্ডপ এইটো। আৰু এয়া যিসকলে পইচা দিছে। আৰু এয়া এতিয়া আমি যাওঁ, এই মূৰ্তি দেখাম। এয়া চাই লওক গাইছ, এয়া বিষ্ণুৰ পূৰ্ণ অৱতাৰ। আৰু এয়া ফেলে আছে দশ অৱতাৰ, এয়া বিষ্ণুৰ দশ অৱতাৰ। এইটোৱে হৈছে ৰাসৰ মেইন। আৰু ওপৰত লেখা আছে গণেশ বাবা মানৱ প্ৰতিমা বুলি, ইয়াতে ৰাম লক্ষ্মণে দুগৈটো এইবাৰ মহাদেৱ বলছি। আর মহাদেৱ এইবাৰ হৈছে ৰাৱণ। তো এইবাৰ আৰু বদলাই দিলাক, চাই লওক। জয়মতী গম পাইছো। ইয়াৰ ফালে মূৰ্তি আছে, চাওঁ কি আছে। এই বাঁহ বেতন নেকি খুৰা? বাঁহ বেতন নেকি? বাঁহ বেতন না? এইটো বস্তু চাই লওক, পুৰা বাঁহ বেতৰ সজা, মানে বাঁহ বেতেৰে সাজিছে, চাব লগা বস্তু। এইটো পুৰা গোটা বাঁহ পুৰা কাটি কাটি সেনেকৈ জাতীয় পতাকা কৰি দিছে। আৰু চাই লওক এতিয়া আবলক এইফালে। আৰু এয়া কাৰাগাৰত কৃষ্ণ মা দেউতাকক বন্দী কৰি থৈ দিছিল, এয়া কংসৰ কাৰাগাৰত। এয়া কৃষ্ণৰ দেউতাকে মানে কৃষ্ণক মূৰত লৈ অনা দৃশ্য। এয়া পুতুনাৰ কেনি, এয়া লৱণেশ্বৰ আৰু এইফালে উৰাল বন্দন, চাই লওক এইফালে। আৰু এতিয়া দলঙত যাই আছোঁ, আমাৰ ফেমাছ দলং, টিহুত দলং দিছে তো যাই আছোঁ। অ' ভাই ये क्या सीन है? ये भाई गणपति बप्पा मोरिया, ये देखो और ये देखो सीन क्या है गाइस, ये देखो यार, देखने वाला चीज है यूं में जो कहीं नहीं है। তো এয়া চাই লওক, বঢ়িয়া নদীৰ ওপৰতে দলং দি দিছে, তাতে ৰেষ্টুৰেণ্ট আছে। অ' ভাই বঢ়িয়া কৰিছে। আচলতে আমাৰ টিহুত ইচ্ছা কৰিলে মানে ইয়াতে বহুত বঢ়িয়াকৈ মূৰ্তি দিব পাৰে। এয়া চাই লওক, এয়া নদীৰ সেতু পাৰে এয়া মূৰ্তি দি দিছে। এয়া চাই লওক, এখন চাই কি এখন মানুহ পাৰি না এখনত পাজি। আৰু এতিয়া এইফালে আহিছোঁ দলঙৰ মূৰত, এৰে পৰা ঘূৰিব লাগিব। আৰু এইফালে মূৰ্তি ইফালে। আৰু এয়া চাই থাকক পাজি।
আৰু এতিয়া মানৱ মূৰ্তি চাই আহিলোঁ আৰু এয়া চাই লওক এইফালে ৰেষ্টুৰেণ্ট এইখন কালি বন্ধ আছিল আজি পুৰা মানুহে খাই আছে আৰু এইফালে চাই লওক দলং এতিয়া আমি ডাইনাছৰ দেখাম বলক এয়া দীপক আমাৰ ভাই পইচা নাই চাই আছোঁ আমি খাবা পইচা নাই ঘৰতে ভাত খাইছোঁ আৰু এতিয়া এই চাই লওক এয়া নটৰাজ মহাদেৱৰে আন এটা ৰূপ এয়া চাই লওক চাই বাবা এয়া স্বামী বিবেকানন্দ হনুমানজী এয়া অৰ্জুনৰ লক্ষ্যভেদ আৰু সেয়া আমি পাজি আমি পুৰা ফটো উঠছোঁ পুৰা ইনষ্টাত পাব ইনষ্টাৰৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত আৰু এয়া গাইছ হৰ হৰ মহাদেৱ পাছতো এইটো মহাদেৱ মন্দিৰে তো এটা ডাইনাছৰ দিছিলে আমাৰ এতিয়া দেৰি হৈ গ'ল না এতিয়া কমেও 12টাই বাজিছে তো কি কয় আৰু অহাকালি যদি সলকান্তে আহিব পাৰোঁ দেখাম ডাইনাছৰ দেখাম তো চাই থাকক আৰু The next day. যাইবা বা দিব নেকি উঠো कब हो गया ये দাড়ি কাজৰ কাৰণে নেদে নেকি আমাৰো কৰি চলি বলি লৈ বাবে চলি কথা লৈ যা অ তিহু ডাইনাছৰ অলছি গাইছ এয়া চাই লওক এইটো আইছে এই মেলা লটি ছিঙি যাব মেলা বাকি পেটলা ডাইনাছৰে खाना तेरे को डर नहीं लगता खत्म गजब बेइज्जती है ডাইনাছৰ চাইলোঁ আৰু ডাইনাছৰক 5 মিনিটৰ কাৰণে হাতবা দিয়ক ইতা গাইছ হজম হৈছে মানুহটো ইতা হাতব তো এতিয়া ডাইনাছৰ চাই আহিলোঁ আমি আৰু ইয়াক এই গছৰ ওপৰতে এইটো বস্তু চাওকচোন কোনে চিনি পাইছে নটিচ কৰিছে মানে চাই লওক আৰু এই বস্তুটো কি কোনে ক'ব পাৰিব কি এই চব বগলী মাহান এই ইডাল গছতো আছে হা অঁ তিহুৰ মানুহগিলানে গম পাব আৰু এই অৰিজিনেল না ডুপ্লিকেট আৰু এই বগলীয়া না কিবা বেলেগে পাজি ফটো মাৰিছে বগলাক এটা বগলী নহয় বগলা উই আৰ নলবেৰিয়া তো যোৱাকালিতো তিহুৰ মানুহে আছিল আজি চাওক ন বয়া মানুহ হৈছে তই এতিয়া চাইছোঁ বাহিৰলৈকে কিবা খাওঁ বলক তোর সব গাইস বিবেকক ফটো মারার কারণে এখানে ক্যামেরা মারি এই ক্লাস মারি এ গোস্বামী এতিয়া যাই পাব এখানৰ ওপৰত যাইব চাইড আওখান কমাই আছে না আৰু আওখান কমাইছে না আৰু ও কমে রাখা গেছে বন্ধ কৰা আছে না এতিয়া ঠিক আছে সেই কৰোঁতে এটা যাইপে দিয়া গেল নহলে তো এতিয়া আমাৰ ধীৰজ বাবে ইয়াতে উঠি আছে বহি আছে আৰাম খাই আছে আৰু ডাইনাছৰ আছে ঘুমটি মাৰি অ ডাইনাছৰ ক'ত আছা ওলেয়া তো এতিয়া আমি ডাইনাছৰৰ ভিতৰত আছোঁ ইয়াত ডাইনাছৰ অ ভাই ভয় লাগছি ইয়াতে এইকেইটা বক্স এতিয়া চাউণ্ড দিছিল ইয়াত ডাইনাছৰ থাৰ্মকলৰ তো ডাইনাছৰৰ লগত ফটো চটো উঠলোঁ থাম্বনেইলত লাগে দিম চাব ডাইনাছৰ আই লাভ ইউ এ চাওক ডাইনাছৰ কা পেট এটা মানুহটো অহন্দি উৰকে মানুহ অহন্দি মানুহ উৰকে কিনে দেখোই এয়া চাই লওক ডাইনাছৰ
এয়া ডাইনাছৰৰ ভিতৰ এয়া ডাইনাছৰ অ' ভাই এয়া ডাইনাছৰ মই ডাইনাছৰৰ ভিতৰতে ত'ত এয়া ডাইনাছৰ তো এতিয়া যাওঁ আমি বলক বয়া হৈ যা লাগছে বয়া হৈ যা কিবা হৈছে আকৌ গমে বনাই এটা কাজিয়া লাগছে এতিয়া চাই চাবা আহিছো সেই ভাল মাইল 75 years later.